हेलो फ्रेंड्स, आज आम आलोचना करिम यूट्यूबर पर आम भिडिओबोर केनेকৈ डिलीट करिम। किबा कारणत आमार यूट्यूबर पर भिडिओबोर डिलीट करिब लगा हय। तो केनेকৈ भिडिओबोर डिलीट करिम, भिडिओটো स्किप नकराকৈ सम्पूर्ण हेखলৈ चाই থাকিব, তেতিয়া গম পাব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। যিসকলে YT ষ্টুডিঅ' এপটো ডাউনলোড কৰা নাই সেইসকলে YT ষ্টুডিঅ' এপটো ডাউনলোড কৰি ল'ব। এইটো এপ অলৰেডি সকলোৱে ডাউনলোড কৰা থাকেই, তো এইটো ওপেন কৰি ল'ব। আৰু ইয়াত আপুনি যিটো চেনেলৰ ভিডিঅ' ডিলিট কৰিব বিচাৰে সেইটো চেনেলৰ ইমেইলখন ইয়াত লগইন কৰি ল'ব। আৰু ইয়াত ইমেইল লগইন কৰা অতি সহজ, ইয়াত ক্লিক কৰিব। মই এইটো চেনেলৰ ভিডিঅ' ডিলিট কৰিম, সেইবাবে এইখন ইমেইল মই ইয়াত লগইন কৰিম। আৰু ইয়াত লগইন কৰিবলৈ ইয়াত ক্লিক কৰিব, এইটো অটোমেটিক লগইন হৈ যাব। আপুনি যিখন ভিডিঅ' ডিলিট কৰিব বিচাৰে এই ভিডিঅ'খনৰ ওপৰত ক্লিক কৰিব, এইটো পেন্সিল আইকন ইয়াত ক্লিক কৰিব কৰি এডভান্সড সেটিং ইয়াত ক্লিক কৰিব কৰি ডিলিট ফ্ৰম ইউটিউব ইয়াত ক্লিক কৰিব কৰি ওকে কৰি দিব। এতিয়া ভিডিঅ'খন ডিলিট হৈ গৈছে। এইদৰে আমি ইউটিউবৰ পৰা ভিডিঅ'বোৰ ডিলিট কৰিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।